বহুতে শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিব বিচাৰে মানে শ্বেয়াৰ কিনা বেচা কৰিব বিচাৰে কিন্তু তেওঁলোকে নাজানে যে শ্বেয়াৰ কিনা বেচা কেনেকৈ কৰা হয় আজি এই ভিডিঅ'টো আপোনালোকক ক'ম যে শ্বেয়াৰ এটা কেনেকৈ কিনে বা কেনেকৈ বেচে আপোনাৰ যিটো ডিমেট একাউণ্ট আছে সেইটো ওপেন কৰি লওক মই এইটো ওপেন কৰি লৈছোঁ মোৰ পেটিএম মনি ডিমেট একাউণ্টটো ওপেন কৰি লৈছোঁ কালি মই এটা শ্বেয়াৰ কিনিছিলোঁ 88ত কিনিছিলোঁ যিটো বৰ্তমান কাৰেণ্ট ভেলু হৈছে 92 আপোনালোকে নিজে দেখিছে স্ক্ৰীনত মই দেখাই দিছোঁ তাৰপিছত এতিয়া আপোনালোকে তাত পইচা কেনেকৈ এড কৰিব হৈছে আপুনি একাউণ্টত আহিব একাউণ্টত অহাৰ পিছত এড মনি যিটো অপশ্যন দেখিছে এড মনিত আহিব এড মনিত অহাৰ পিছত আপোনাৰ গুগল পে' ফোনপে' ইউপিআই যিকোনো এটা ইউপিআই পৰা আপুনি কৰিব পাৰে মই ফোনপে' দি কৰিম গতিকে ফোনপে'ত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মোক ফোনপে' যিটো ইণ্টাৰফেচ ফোনপে'লৈ লৈ গুচি যাওক ফোনপে'লৈ লৈ যোৱাৰ পিছত তাত 1000 টকা আহিব মই বেংকটো চিলেক্ট কৰিলোঁ যিটো বেংকৰ পৰা দিম চিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত মই এতিয়া পিন মাৰিবলৈ আহিছে মই এইটো পিনটো মাৰি দিম পিনটো মই মাৰি লৈছোঁ ৰ'ব পিছত ছাকচেছফুল হৈ গ'ল মানে পইচাটো পেটিএম ডিমেট একাউণ্টত সোমাই গ'ল এতিয়া আপোনালোকে তাত শ্বেয়াৰ কেনেকৈ কিনিব ৰ'ব মই আপোনাক দেখাইছোঁ সোমালে নাই পইচাটো গতিকে দেখিছে 1011 টকা সোমাই গ'ল মোৰ পেটিএম ডিমেট একাউণ্টত এতিয়া ইয়াত আপোনালোকে শ্বেয়াৰ কেনেকৈ কিনিব তাৰ কাৰণে আপুনি যাব লাগিব ৱাচ লিষ্টত গৈ মেলি ডিমেটত যাব লাগিব ডিমেট ষ্টকত যাব লাগিব ষ্টকত যোৱাৰ পিছত আপুনি তাত বিভিন্ন ধৰণৰ কোম্পানী শ্বেয়াৰবিলাক দেখি যাব জোমেটো দেখিব ৰিলায়েন্স পাৱাৰ দেখিব তেনেকৈ বহুতৰ শ্বেয়াৰবিলাক দেখি যাব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি তাত চিলেক্ট কৰি ল'বলৈ কোৱান্টিটি কেইটা মানে আপুনি কিনিব কেইটা শ্বেয়াৰ কিনিব এতিয়া মই কিনিম 10টা শ্বেয়াৰ আৰু আপোনাৰ তাত এটা অপশ্যন দেখিব যে ডেলিভাৰী আৰু ইণ্টাৰডে যদি আপুনি ডেলিভাৰী কৰে তেতিয়া সেই শ্বেয়াৰটো আপুনি যেতিয়াই মন যায় তেতিয়াই বেচিব পাৰে ধৰক এমাহৰ পিছত হওক 2 মাহৰ পিছত হওক বা 3 মাহৰ পিছত হওক কিন্তু যদি ইণ্টাৰডে কিনে আপুনি 3টা বজাৰ আগত সেই শ্বেয়াৰটো বেচিবই লাগিব আৰু যদি আপুনি নেবেচে তেতিয়াহ'লে সেই পইচাটো আপোনাৰ লষ্ট হৈ গুচি যাব বহুতে এইখিনিত ভুল কৰে কিন্তু আপোনালোকে জানি লওক যে আপুনি যেতিয়া যিকোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনিব তেতিয়া আপুনি ডেলিভাৰীত কিনিব আৰু ইয়াত যে দেখা আছে সোৱাইপ এণ্ড বাই যদি মই এতিয়া ৰাইট চাইডে সোৱাইপ কৰি দিওঁ তেতিয়া মোৰ শ্বেয়াৰটো বাই হৈ যাব এতিয়া মই সোৱাইপ কৰি দিলোঁ মোৰ শ্বেয়াৰটো যিটো আছে সেইটো বাই হৈ গ'ল এতিয়া মই ক'ত গম পাম যে মোৰ শ্বেয়াৰটো বাই হ'ল নে নাই এতিয়া মই তাৰ কাৰণে যাব লাগিব প্ৰফিট এণ্ড লছ মানে পৰ্টফলিঅ'ত যাব লাগিব পৰ্টফলিঅ'ত যোৱাৰ লগে কালি মই এটা শ্বেয়াৰ কিনিছোঁ সেইটো মোৰ হোল্ডিঙত শ্ব' আছে তাত মোৰ বৰ্তমান 4 টকা প্ৰফিটত আছে আৰু এতিয়া মই গৈছোঁ যিটো পৰ্টফলিঅ' যোৱাত প্ৰফিট এণ্ড লছলৈ গৈছোঁ প্ৰফিট এণ্ড লছত যোৱাৰ মই 1 টকা 50 পইচা এনেকৈ মাইনাছত আছে মানে আজি যিটো মই শ্বেয়াৰ কিনিলোঁ সেই শ্বেয়াৰটোত মোৰ বৰ্তমান মাইনাছত লাগি আছে গতিকে তাত প্ৰফিটো হ'ব পাৰে কেতিয়াবা লছো হ'ব পাৰে যদি আজি শ্বেয়াৰটো দামটো বাঢ়ি গুচি যায় তেতিয়া মোৰ লাভ হ'ব আৰু যদি মোৰ ডাউনত আহি যায় শ্বেয়াৰটো দামটো তেতিয়া মোৰ লোকচান হ'ব গতিকে এনেকৈ যিকোনো এটা শ্বেয়াৰ কিনা বেচা কৰা হয় যদি আপুনি ইয়াতো এটা কথা যেতিয়া আপুনি শ্বেয়াৰ এটা বেচিব তাত টি-পিন ভেৰিফিকেশ্যন কৰিব লাগে গতিকে নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব যে টি-পিন কেনেকৈ ভেৰিফিকেশ্যন কৰি শ্বেয়াৰ এটা চেল কৰা হয় মই নেক্সট ভিডিঅ'ত শ্বেয়াৰটো চেল কৰি দেখাম আপোনালোকে কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' জানি থাকিবলৈ এতিয়াই ফ'ল' কৰি লওক আৰু শ্বেয়াৰ মাৰ্কেটৰ ওপৰত বহুত ভিডিঅ' আহি থাকিব